Hello friends, মই বিনোদে টেকনিক্যাল জোনাক ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালো। Friends, আজি মই আপোনালোকক এই ভিডিঅ'টোত আমাৰ সকলোৰে মনত উদ্ভৱ হোৱা এটা প্ৰশ্নৰ উত্তৰ দিম। এতিয়া প্ৰশ্নটো হ'ল যে মোবাইল নম্বৰ কিয় আধাৰ সৈতে বৈধতাকৰণ তথা সংযোগ জৰুৰী বা কিয় সংযোগ কৰিব লাগে। এতিয়া আহক আমি জানো যে কিয় মোবাইল নম্বৰ আধাৰৰ সৈতে বৈধতাকৰণ বা সংযোগ কৰাটো অতি প্ৰয়োজনীয়। প্ৰথমতে আমি আপোনালোকক ক'ব বিচাৰো যে এয়া আমাৰ তথা আমাৰ দেশৰ সুৰক্ষাৰ বাবে কৰা হৈছে। সকলো মোবাইল ফোনৰ গৰাকীৰ পৰিচয় বৈধতাকৰণ কৰা আৰু আধাৰ সৈতে ইয়াক সংযোগ কৰাটো অতি প্ৰয়োজনীয়, যাতে প্ৰবঞ্চক অবৈধ ধনৰ গৰাকী তথা অপৰাধসমূহক নিৰ্মূল কৰিব পাৰি। দ্বিতীয়তে আমি আপোনাক ক'ব বিচাৰো যে প্ৰায় দেখা যায় যে অপৰাধীসকলে কাল্পনিক নামেৰে সিম কাৰ্ড প্ৰাপ্ত কৰে আৰু প্ৰকৃত ব্যক্তিয়ে নজনাকৈ আপোনাৰ নাম ব্যৱহাৰ কৰি অপৰাধমূলক কাৰ্যত ব্যৱহাৰ কৰে। ইয়াৰ পৰা হাত সাৰিবলৈ মোবাইল নম্বৰ আধাৰৰ সৈতে সংযোগ কৰাটো অতি প্ৰয়োজন। আৰু তৃতীয়তে যেতিয়া মোবাইল নাম্বাৰসমূহ বৈধতাকৰণ কৰি আধাৰ সৈতে সংযোগ কৰা হ'ব, তেতিয়া প্ৰবঞ্চক অপৰাধী আৰু উগ্ৰপন্থীসমূহে ব্যৱহাৰ কৰি থকা মোবাইল নম্বৰসমূহ সহজে চিনাক্ত কৰিব পৰা হ'ব তথা আইনীসংগত ব্যৱস্থা গ্ৰহণ কৰিব পৰা হ'ব। গতিকে আমি আপোনাক ক'ব বিচাৰো যে ৰাষ্ট্ৰীয় নিৰাপত্তা বৃদ্ধি তথা আপোনাৰ সুৰক্ষাৰ বাবে মোবাইল নম্বৰ আধাৰৰ সৈতে বৈধতাকৰণ কৰক। ফ্ৰেণ্ডছ, যদিহে আপোনালোকৰ আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ, পুনৰ লগ পোৱাৰ আশাৰে। জয় আই অসম।